নমস্কাৰ মই সঞ্জয়তে সাপ্তাহিক বিশেষ বুলেটিনলৈ স্বাগতম জনাইছো বুকাজান মহকুমাৰ অন্তৰ্গত বিশাল এলেকা জুৰি সম্প্ৰতি বানৰ কবলত ধনচিৰি নৈখনে যোৱা 20 জুলাইত হঠাৎ উপন্দি উঠি বিস্তীৰ্ণ এলেকা জলমগ্ন কৰে বানৰ কবলত অনেকৰ ঘৰ দুৱাৰ বুৰ যায় বানপানীৰ পৰা ৰক্ষা পাবলৈ নিজৰ ঘৰ দুৱাৰ এৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে বানাক্ৰান্তই হঠাৎ গৃহস্থৰ ঘৰ দুৱাৰ বাৰী পানীয়ে বুৰি পেলায় ঘৰৰ ভিতৰত পানী চোতালত পানী পাকঘৰতো পানী পাকঘৰত এখাজ ৰন্ধা বঢ়া কৰাৰ বাবে অসুবিধা হৈছে বানাক্ৰান্তৰ অঞ্চলটোৰ পাহাৰৰ অংশত হোৱা মুখলধাৰ আৰু নেৰানেপেৰা বৰষুণৰ ফলত হাৰচাংপি নৈখনে ফেনে ফুটুকাৰে উফন্দি উঠাত হাঞ্জালাংছ আৰু পাকলাংছৰ বিস্তৃত অঞ্চল বানে প্লাবিত কৰি পেলাইছে বুকাজান সাব ডিভিজন angkang হাঞ্জালাংছ হাঞ্জালাংছ নেশ্যনেল হাইৱে পেন সব আদুং হেডল দাগ হৰিচন পি আৰু আইপু আৰু আইদু পতবে jo inglo na thupen abe kijang lang ke thepin pe jok badak prai rong thomni amui lang ingdum lo non ni tum non het jong ni li nang ko klang pon la ke dak rok dog rong pi rong along lo sialang ni tum labang so lang kang lum pen jok lang tum non ki do ke thak kasik sak la so ke ko lo chukim chudang pen cheng lok pen alang ni tum bari bi thung hormu ta me na hok lo la pen ko chupang reng api hai hui sitame alang ni tum kecil biji apa hansik sakti lo, nasi alang itu benon kecuning ria bangke lah lo je prabin pen lo so sorkar tu sampai dak nahumri pen alang itu pan lahai kelang pon dia saya masalah pen kecuni pon nasi bukan pen ini katnis anu pen পাহাৰীয়া বানে বুৰাই পেলোৱাৰ ফলত অনেকে নিজৰ ঘৰ দুৱাৰ এৰি অন্যৰ উখ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে কিন্তু গয়া ৰাজ্যৰ এই খুচনীয় আৰু হাহাকাৰ অৱস্থাৰ খবৰ লবলৈ এই মুহূৰ্তত জিলা প্ৰশাসন নতুবা স্থানীয় জনপ্ৰতিনিধি উপস্থিত হোৱা নাই বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কোট ঘটিছে এনে নিৰ্লজ্জ তথা কাণ্ড জ্ঞানহীন ঘটনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানৰ বতাহু ঢুকি নোপোৱা এইখন ঠাই কোট আছে বাৰু পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ ঘটনা এয়া বৈঠালাংছৰ চেৰদুহুন খেলপথাৰত থকা মুকলি মঞ্চগৃহত একাংশ কাণ্ড জ্ঞানহীন মানুহে প্ৰসাৱ পায়খানাৰ ঘৰলৈ পৰিণত কৰিছে চেৰদুহুন মুকলি মঞ্চগৃহত একাংশ কাণ্ড জ্ঞানহীন লোকৰ দ্বাৰা সংঘটিত কৰা লজ্জাজনক কাণ্ডক কিন্তু বৈঠালাংছৰ একাংশ সংস্কৃতিবান মানুহে একত্ৰিতে নিন্দা কৰিছে বিধায়ক পুঁজিৰ 10 লাখ টকা ব্যয়েৰে এই মুকলি মঞ্চখন বৈঠালাংছ কাৰ্বি কালচাৰেল সোসাইটিৰ উদ্যোগতে নিৰ্মাণ কৰা হৈছিল এই মুকলি মঞ্চখন থকাৰ বাবে বৈঠালাংছ এলেকাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সুবিধা হৈছে কিন্তু একাংশ অসামাজিক আৰু অসাংস্কৃতিবান লোকৰ দ্বাৰা এনে মহান আৰু পবিত্ৰ উদ্দেশ্যৰ বাবে সজা মঞ্চখন এনে চূড়ান্ত নিষ্কৃষ্ট কাৰ্য সংঘটিত কৰা দেখি স্থানীয় বৈঠালাংছৰ সংস্কৃতিবান লোকসকলে আশ্চৰ্য প্ৰকাশ কৰিছে বৈঠালাংছ কেচিএছে এই মঞ্চখন আৰু পুনৰ এই ধৰণৰ কাণ্ড সংঘটিত নকৰিবলৈ দুষ্ট প্ৰকৃতিৰ লোকসকলক হকিয়াই দিয়াৰ লগতে তীব্ৰ গৰিহণা দিছে বৈঠালাংছৰ পৰা জসন ইংহি ৰিপৰ্ট কাট নিউজ এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ
Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason selam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji. Kang sirtang kejun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola, ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji. Turkimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Cut News Channel again Penang Tunghanang One Pillar, a structural the talent show. The artist Karbi's traditional attire and its innovation. Jong sinang litung labang so a show long interested lote ladak screen long kipi a number along nang litung humri ignon. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম পুনৰ ঘূৰি আইছো বাতৰি মজিয়ালে আৰএছএছ মডেল কাৰ্বি আংলং শাখাৰ উদ্যোগত ডিফু ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত 24 জুলাইৰ পৰা অনুষ্ঠিত হৈ আছে আৰএছএছৰ প্ৰশিক্ষণ এই কাৰ্যসূচীৰ ভাৰপ্ৰাপ্ত তত্ত্বাৱধায়ক বলৰাম ফাংচৈ কাট নিউজৰ সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে উক্ত প্ৰশিক্ষণ কাৰ্যসূচী অহা 30 জুলাইলৈকে অনুষ্ঠিত হ'ব বিদ্যালয়সমূহত গৰম বন্ধ চলি থকাৰ সুযোগ লৈ আৰএছএছ মডেল কাৰ্বি আংলং শাখাই ডিফু ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত যুৱকসকলক প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰে প্ৰশিক্ষণ ইতিমধ্যে যোৱা 20 জুলাইৰ পৰা আৰম্ভ হৈছে এই প্ৰশিক্ষণ বুকাজান সদৰ মহকুমা এলেকা আৰু ডিফু মহকুমা এলেকা সামৰি কৰা হৈছে দুই মহকুমা এলেকাৰ পৰা অৰ্ধ শতাধিক যুৱকে আৰএছএছৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আনহাতে ৰাজ্যৰ বিভিন্ন ঠাইত আৰএছএছৰ প্ৰশিক্ষণৰ বাবে শিক্ষা প্ৰতিষ্ঠানসমূহক প্ৰশিক্ষণ কেন্দ্ৰ কৰাৰ ক্ষেত্ৰত একাংশ সংগঠনে আপত্তি তোলাৰ দৰে ডিফু ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণক আৰএছএছে প্ৰশিক্ষণ কেন্দ্ৰৰ দৰে ব্যৱহাৰ কৰা কাৰ্যক তীব্ৰ অভিযোগ তুলিছে কেএছএ Tuan farmans nani tum dai 7 days 30 July ani ta nani tum lasso non-so training long bang wan bag do ladak Charlie atu mabang dak bang troke pra troksi do not
tapi aku dah ketan bang kita dah tu madu bang krep tu karena dah kami cerah tu natum tu bang krep dah kami cerah tu pakai ketan bang atum ke menanat pensi ke bang atum dah karbi yang long kan mana tum dah lah tok muka pensi long lah di dah long KSA সভাপতি সিমিয়ন ৰংফাৰে বিজ্ঞপ্তিত প্ৰকাশ কৰে যে RSSৰ এই ধৰণৰ প্ৰশিক্ষণে কাৰ্বি যুৱ সমাজক ভুল পথে পৰিচালনা কৰিব আৰু KSA RSS এই কাৰ্যক পুৰা মাত্ৰে ধৰ্ম বিৰোধী আৰু সমাজ বিৰোধী বুলি অভিহিত কৰে কাৰ্বি সাহিত্য পৰিষদ আৰু বিদ্যালয় পৰিদৰ্শক জিলা চক্ৰৰ কাৰ্যালয় শিক্ষানুষ্ঠানৰ দৰে পবিত্ৰ ঠাইত RSSক প্ৰশিক্ষণৰ বাবে অনুমতি দিয়া কাৰ্যক গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰে আৰু অনতি পলমে RSSক এই প্ৰশিক্ষণৰ স্থান হিচাপে লোৱাৰ পৰা বিৰত কৰিব লাগে বুলি দাবী কৰে KSAৰ সভাপতি সিমিয়ন ৰংফাৰে বিগত 15 বছৰীয়া কংগ্ৰেছী শাসনকালত এখন পকী দলঙৰ কাম সম্পূৰ্ণ নহল ফলত ৰাইজে ভুগিবলগীয়া হৈছে জমৰ যন্ত্ৰণা ঠিকাদাৰ মন্ত্ৰী বিধায়কৰ ভীষণ গাফিলতি আৰু অদূৰদৰ্শিতাৰ বাবে এনে হবলগীয়া হল বুলি অভিযোগ উত্থাপিত হৈছে হয় সুদীৰ্ঘ 15 বছৰীয়া কংগ্ৰেছৰ শাসন কমেও প্ৰায় এটা দশক এখন পকী দলং নিৰ্মাণৰ বাবে কিমান বছৰ লাগে একেবাৰে বৃহৎ নহলেও মজলীয়া আকাৰৰ দলঙৰ নিৰ্মাণৰ বাবে হয়তো খুব বেছি 2 বছৰ বা 3 বছৰ সময়ৰ প্ৰয়োজন কিন্তু কংগ্ৰেছ চৰকাৰৰ বাবে এনে এখন পকী দলং নিৰ্মাণৰ বাবে 15 বছৰ মুঠেই যথেষ্ট নহল চৰকাৰৰ NLCPR আঁচনিৰ অধীনত গড়কাপ্তানি বিভাগৰ বকলিয়াঘাট মণ্ডলৰ অন্তৰ্গত সামাগুৰি কেন্দ্ৰগুৰি পথৰ পকী দলঙৰ নিৰ্মাণ কাৰ্যৰ বাবে ধাৰ্য কৰা হৈছিল প্ৰায় 1.5 কোটি টকা দলংটোৰ নিৰ্মাণৰ ঠিকা প্ৰথমে ৰাজেন বৰা নামৰ ঠিকাদাৰক দায়িত্ব অৰ্পণ কৰা হৈছিল যদিও কাম সম্পূৰ্ণ কৰিব নোৱাৰাত বাকি অংশ কামৰ দায়িত্ব হাৰাধন দাসক দিয়া হয় আকৌ বামপানী আহে কিবা হয় তাৰ আকৌ মানে আদাৰুৱা হৈ গুচি যায় কিন্তু সেই হিচাপত গ'লে আমি দেখিছোঁ যে সব এইবিলাক মানে গাফলতি দুখতে হৈ আছে কিন্তু সেইকাৰণে আমি পাব্লিক হৈ কৈছোঁ যে মানে যে নতুন চৰকাৰ পৰিৱৰ্তন হৈছে যদিও মানে যে কণ্ট্ৰাক্টৰৰ ঠিকাদাৰৰ পৰিৱৰ্তন কৰিব লাগে এইবিলাক ঠিকাদাৰৰ দ্বাৰা মানে যে আমাৰ দলংখন নহ'ব সেইকাৰণে মানে নতুন চৰকাৰক মই ধন্যবাদ জনালোঁ 15 বছৰীয়া কংগ্ৰেছৰ শাসনকালত নহল দলংখন নহল ইয়াত কেলেংকাৰী হৈছে দলংখন এতিয়ালে কিবা এটা হৈছে ৰাইজে এইটো ভাবিবলগীয়া কিবা এটা হৈছে না যদি হোৱা নাই তো হৈ যাব লাগে দলংখন হেতখন বুকলে এখন হৈ গ'ল ইয়াত হোৱা নাই কাৰণটো বুজিব পাৰিছে ৰাইজে এইটো ভাবিবলগীয়া কিবা এটা হৈছে না যদি হোৱা নাই তো হৈ যাব লাগে দলংখন হেতখন বুকলে এখন হৈ গ'ল ইয়াত হোৱা নাই কাৰণটো বুজিব পৰা নাই ঠিকাদাৰৰ নামটো ক'লে হ'ল এইটো কেনসেল কৰি নতুন দিব লাগিব হাৰাধন দাস এইটো ঠিকাদাৰ কেনসেল কৰিব লাগে হয় হাৰাধন দাসক মানে ঠিকাদাৰ হাৰাধন দাসে কিছু অংশ কাম কৰি পুনৰ বন্ধ কৰি দিয়ে ইহাত হিহাত বাগৰি আহোতে দলং নিৰ্মাণৰ কাম আজিও সম্পূৰ্ণ হৈ নুঠিল উক্ত দলঙৰ কামত ঠিকাদাৰ আৰু বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ চৰম গাফিলতি আৰু প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী খৰসিং ইংটি প্ৰাক্তন কংগ্ৰেছী বিধায়ক বিদ্যা সিং ইংলেঙৰ অদূৰদৰ্শী মনোভাৱৰ বাবে দলঙৰ কাম সম্পূৰ্ণ নহল বুলি ৰাইজৰ মজত অভিযোগ উত্থাপিত হৈছে ৰাইজৰ এতিয়া আশা নতুন বিজেপি চৰকাৰে এই দলং নিৰ্মাণ সম্পূৰ্ণ কৰিব কিন্তু বিজেপি চৰকাৰে কংগ্ৰেছে আধা এৰি দিয়া এই দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে নে নকৰে হেয়া সময়তেহে লক্ষণীয় হ'ব বকলিয়াঘাটৰ পৰা ৰাজু কাঠাৰ কাট নিউজ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিত কাৰ্বি আংলঙত মৃত্যু এহাল নৱ দম্পতীৰ জিৰিকিন্দেং থানাৰ অন্তৰ্গত মকৈলুমত 27 জুলাইত কৰুণ মৃত্যুক আকোৱালি ল'বলগীয়া হোৱাৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য আৰু হুকন মিৰমান হৈছে ইয়াৰ আগতে বকলিয়াঘাটতো 6ম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ আৰু হাৰঘাটতো 9ম শ্ৰেণীত পঢ়ি থকা ছাত্ৰৰ বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যু ঘটে পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেং থানাৰ অন্তৰ্গত মকৈলুমত বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে অকালতে প্ৰাণ হেৰাবলগীয়া হ'ল এহাল নৱ দম্পতীৰ উমখিৰমিত গাঁৱৰ নিবাসী 22 বছৰীয়া লিনচন ইংলেঙে লগত 20 বছৰীয়া পত্নীৰ মনিকা চিন্থংপিৰ লৈ খেতিলৈ বুলি ওলাই গৈছিল হিদিনা দুচকুত বহুৰঙী সপোন আঁকি লৈ
ডেৰ মাহৰ আগতে বিবাহৰ বান্ধোনত আবদ্ধ হোৱা নৱ দম্পতীহালে এবাৰলৈ হয়তো ভবা নাছিল যে তেওঁলোকৰ বাবে মৃত্যুদূত তাতে অপেক্ষা কৰি আছে। মই ডিপাৰ্টমেণ্টৰ কাৰণে প্ৰতি গৰিহণা দিব বিচাৰিছোঁ আৰু আজি এইটো ঘটনা বুলি নহয় আমাৰ সেইটো লাইনটো প্ৰায় বছৰে বছৰে বুলিও ক'ব পাৰি বাৰ বাৰ এই ঘটনাটো ঘটি থাকে আৰু মই এইকেইদিন ডিপাৰ্টমেণ্টে ভিজিট কৰিছোঁ কিন্তু লাইনমেনসকলৰ কাৰণে মই স্পেচিয়েলি সিহঁতকো খবৰ দিয়া হৈছে সব ডিপাৰ্টমেণ্টে মোৰ লগত যোগাযোগ হৈ আছে কিন্তু আপোনাৰ ইলেক্ট্ৰিক ষ্টেবৰ্ড ডিপাৰ্টমেণ্টসকলে আজিলৈকে মোৰ লগত যোগাযোগ ৰখা নাই আজি এই ঘটনা ঘটিছে এই গতিকে এই ডিপাৰ্টমেণ্টসকলৰ কাৰণে আমি এইখিনি যিখিনি ঘটিছে আমি সিহঁতৰ কাৰণে আজি এজেহাৰ দিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। মানে আজি মানে যিমান দিনৰ পৰা কাৰেণ্ট মানে এইটো লাইনত দিছে এই লাইনটোত কাৰেণ্ট দিয়াৰ পৰা আজিলৈকে কোনো মানে যে ভেৰিফাই কৰা নাই যে ইয়াত গছ লাগি আছে মানে মানে বাঁহ পৰিছে নে কিবা পৰিছে অতত মানে তাৰবিলাক ছিগি পৰি থাকে মাজে সময়ে তেতিয়া মই নিজে কেতিয়াবা পেট্ৰলিং আহি পেলাই চাই গাঁৱৰ মানুহক লৈ গৈ আহি পেলাই এইটো নিজেলৈকে মানে সিহঁতৰ বিভাগীয় মানুহ আনি মানে মই কেইবাৰবাৰ মই ঠিক কৰিলোঁ কিমানবাৰ ঠিক কৰোঁ হিচাপে নাই আৰু সেই ঠিক কৰাৰ বিনিময়ত মানে সিহঁতে আমাৰ পৰা মানে সিহঁতৰ পৰা ৰাস্তা ঘাটৰ মানে অহা যোৱা খৰচটো এই ফৰমেল লোৱাটোক আমি নিজেও মানে দিছোঁ যে তেল খৰচ বাবা লওঁ কিন্তু হ'লেও মানে বস্তুটো অলপ ভাল পৰাতে চাবি আৰু মানে মানুহক অলপ কমচে কম পঢ়া শুনা ল'ৰা ছোৱালী আছে যে কমচে কম কাৰেণ্টটো ৰেগুলাৰলি দিবি কি কৰিব ইয়াৰপৰি আমি পোষ্টমৰ্টমৰ কাৰণে এতিয়া মানে আমি ডিপুলৈ পঠিয়াম আৰু অলৰেডি আমাৰ বিভাগীয় কৰ্তৃপক্ষক চবক জনোৱা হৈছে তেখেতলোক মানে তাৰ পৰা মানে ডেড বডি মানে গাড়ীও আহি আছে আৰু প্লাছ মেজিষ্ট্ৰেটো মানে তেখেতক খবৰ দিয়া হ'ল মেজিষ্ট্ৰেটো মৃত্যুদূতৰূপী বিদ্যুৎ বিভাগে জিৰিকিনডেঙৰ পৰা 50 কিলোমিটাৰ দূৰত্বত হাবিৰ মাজত এনেদৰে উন্মুক্ত অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰ থৈ দিয়াৰ বাবে দম্পতীহালে শোকাবহ মৃত্যু খাবতবলগীয়া হ'ল। খেৰণিৰ পৰা বীৰেন সিং ইংঘিৰ ৰিপৰ্ট কাৰ্ড নিউজ। আজিৰ সাপ্তাহিক বিশেষ বুলেটিন ইমানতে সামৰিছোঁ। অহা দেওবাৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই সঞ্জয়তাই বিদায় লৈছোঁ। চাই থাকিব কাৰ্ড নিউজ চেনেল। ধন্যবাদ।